এটা দৃশ্য দেখিলে এটা অকণমানি ল'ৰা আপুনি তাৰ সাজ পোছাকতে গম পাব ই কিমান জীৱন যুদ্ধ কৰি আছে জীয়াই থাকিবৰ কাৰণে এটা কিমান কঠিন জীৱন যাত্ৰা সি এই দান পাত্ৰত এটা পইচা দি থৈ গ'ল এই দান পাত্ৰত পইচা দিলা কিমান দিলা তুমি 10 টকা 10 টকা ক'ত পালা 10 টকা পৰঠা খাইছিলোঁ 10 টকা পাইছিলে এইটোকে দিছোঁ সেইটো দি আছা কিহৰ কাৰণে দিছা তুমি গম পোৱা নে গম পাইছোঁ বানপানী হৈছে হা বানপানী হৈছে যে বানপানী হৈছে যে তোমাৰতো চলিবলৈ টান কেনেকৈ চলা তোমালোক এনেকেই আৰু কি কৰা দিনটো এনেই ক'ৰবাত গৈছিলোঁ কাম এটা আছিলে সেইটোকে কি কৰিছোঁ কৰা এইটো বাঁহ কেইটামান মুচিব লাগিছিলে বাঁহ মুচিছোঁ পইচা পাইছিলোঁ দুটাই খাইছিলোঁ কি মুচিছিলা বাঁহ বা আৰু কি কাম কৰা তুমি আৰু একো নকৰোঁ অকল বাঁহ লোকৰ তাত কাম কৰা না অকল এইটো ৰেষ্টুৰেণ্টত মাতিছিলে ৰেষ্টুৰেণ্টত কাম কৰা মানে এনেকৈ টেবুল চেবুল মুচি দিয়া টেবুল মুচি দিয়া ৰেষ্টুৰেণ্টত তাৰ পৰা কেইটকা পাইছিলা 50 টকা এইটো আমি গোটাই খালোঁ 50 টকা পাইছিলা পৰঠা খালা ভোক লাগিছিলে হা পৰঠা খাই বাকী কেইটকা পাইছিলে 10 টকা পাইছিলে ইয়াত দি দিলোঁ ইয়াত 10 টকা দি দিলা আচলতে এয়া হ'ল মহানুভৱতা আৰু এওঁলোকৰ পৰা আমি শিকিব লাগে যে